বন্ধুসকল মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঢেকীয়া খাবলৈ মন গৈছে, তো বাৰীলৈ আহিছোঁ ঢেকীয়া বুটলিবলৈ। বৰষুণৰ কাৰণে একদম পানী হৈ গৈছে গোটেই বাৰীত, পুৰা পানী। বাগানৰ কাষে কাষে যাব লাগিব। নলাত পুৰা পানী তামাম। বাৰী একেবাৰে লাষ্টত আমাৰ ঢেকীয়া বাৰীখন আছে। ঢেকীয়া বাৰী মানে আৰু এডোখৰ ঢেকীয়া ওলাই মানে বহুত, খাই ভাল লাগে। ঢেকীয়া, বুট, আলু, মজা। এয়া ঢেকীয়া বাৰী, ঢেকীয়া পাম নাইও, আছে আছে ঢেকীয়া আছে। এয়া একচুৱেলি ঢেকীয়া বৰ ঢেকীয়া বিচাৰিব লগা হয় এনেকৈ। কচু আছে দেই, কচু আছে, আমি ইয়াৰ পৰাই কচু খাওঁ। এতিয়া কিন্তু পানী হ'ল কাৰণে কচুটো ভাল নালাগে। এতিয়া কিন্তু ঢেকীয়া মজা, আপোনালোক মজা লাগে। এয়া হৈ যাব ইমানখিনি আজিৰ কাৰণে, বেছি তুলি লাভ নাই, ঘৰৰে লাগিলে আকৌ নিম। এই সাঁজৰ কাৰণে ইমানখিনি যথেষ্ট, এমুঠি। বলক ঘৰলৈ যাওঁ এতিয়া। ইমান বৰষুণ মানে অশান্তি লাগি গৈছে আৰু দেই। কি খেলিছ তই? মাৰ্বল কেইটাকে? 5টা। বাপৰে, বহুত টুল আছে দেখোন। পুতু পালি নে গ'ল? তো সদায় যায় যে। কি হৈছে? গুল্লক খেলিবি? কালি পুতু হেৰি বিহু চাব গৈছিলি ন? গৈছিলি? কেইটাত আহিল? 3:30। কোন কোন আহিছিলে? কোন কোন আহিলে? নীলাক্ষী নাইকো আহিছে। তাৰপিছত পাপৰি গগৈ, চিৰিয়েলখন আছে, অনুৰাগিনী বুলি যে। তাৰপিছত পাপৰি নেকি? পাণ্ডিত, তাৰপিছত নিতুল আৰু নিতুল। একেই খেল, খেল একেই নহয়।
আছে হা হাই তো আগত বৰষুণে আহিলে পাঁচটা 5টা 5টা মাজতো খালে চব পাই যাবি নেকি আগতে আমিও খেলিছিলোঁ বা খেলি থাক কেলে ললা চকলেট খাব দিছে কেলে ললা কৈ দিয়া চকলেট ইতে মোক তুলিছে নহয় ছাগলীও তুলিছে মটনি ঘূৰি ফুৰি দিলোঁ নাই এনেকৈ তুলিছ বাহিৰলৈ তুলি লওঁ স্মৃতি ন এইবোৰ থাকি যাব বোলো কি যাব ক'ত তোলো বহিলৈ তোলোং নেকি বাহিৰত আৰু বহিলৈ তুলিব নালাগে বাৰু ফটো এটা মাৰো ৰ দেউতা মতন হা কি নাই মাৰিলে আহক ক দেউতা শুনিছে মই আকৌ মাছ আনোগে বোলো ঢেকীয়া বিচাৰিব গ'লো তো ঢেকীয়া মাছ এনেকৈ বনাম ভাতটো সেইটো বেছি নাই লোৱা বৰষুণটো ৰখিলে যাব গধূলি কথা আছে নে অভিজ্যোতি গোহাঁই কি খাইছে হয় হা চাং মনু মনু আহা ক আহা ক মাৰে লুকাইছে দেখোন কেলে লুকাইছে মা কি খাইছা ভাত খাইছা জলদি খোৱা মোৰ লগত যাবা নেকি বৰষুণ দিছে যে সোনকালে খাই লোৱা সোনকালে খোৱা সোনকালে খোৱা ছাগলী আহি গৈছে ন সোনকালে খোৱা পেহীক ঘৰত থৈ আহি এই বিচনাত বহিছোঁ 2 ঘণ্টামানেই ফচি গ'লোঁ তাত বৰষুণৰ কাৰণে এতিয়া বৰষুণটো অলপ কমিছে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ জ্যোতিপল গোহাঁই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব